আবেলিৰ বেলিটিৰ বুকুত আবেলিৰ বেলিটিৰ বুকুত ঘৰমুখী পখীজাকৰ কোলাহলত ঢাপলি মাৰি থৈ দিলোঁ ব্যস্ততাৰ অন্তবোৰ। তথাপিতো যেন বুকুত কাৰোবাৰ অপেক্ষাৰ ব্যস্ততাৰ উচপিচনি। বাৰে বাৰে যেন উভতি যাবৰ মন এৰি থৈ অহা সময়বোৰলৈ। কিজানিবা বিচাৰি পাওঁৱে তেওঁৰ বুকুৱেও বিচৰা মোৰ সান্নিধ্যৰ বতৰা। উনুকিয়াই চাওঁ তেওঁ কোৱা প্ৰতিটো কথা, কিজানি কেতিয়াবা কোনোবাটি কথাৰ মাজত কৈছিল তেওঁৰ মনৰ কথা। কিজানিবা ময়েই বুজি নাপালোঁ। মনৰ উচপিচনিত উলিয়াই লওঁ সযতনে মোৰ বুকুৰ পৰা তেওঁৰ লগত পতা প্ৰতিটো কথাৰ টোপোলা। জুকিয়াই চাওঁ প্ৰতিটো শব্দৰ অৰ্থ। বুকুৰ চটফটনি মাৰ নোযোৱালৈ যেন ৰচি যাওঁ এটি এটিকৈ তেওঁক লৈ কৰা কল্পনাৰ আবেলি। কেতিয়াবা তেওঁৰ হাতত ধৰিম, কেতিয়াবা তেওঁৰ দুচকুত চাম আবেলিৰ ৰঙা সূৰ্য। এনেকৈয়ে যেন পাৰ হৈ যায় গতানুগতিক জীৱন। যদিওবা অকলেই ৰচো সুখৰ মালা, যদিওবা অকলেই বিচাৰো দুবৰিৰ নিয়ৰত মোৰ মৰমৰ সতেজতা। প্ৰেম জানো এনেকুৱাই, ব্যস্ততাৰ পিছতো যেন দি থৈ যায় আমনি নলগা ব্যস্ততা। আৰু এনেকৈয়ে যেন পাৰ হয় জীৱনৰ ব্যস্ততা। আবেলিৰ যুটীয়া পৰিকল্পনা। ৰৈ যাব মনত বহুতো সাঁথৰ, যাক ভাঙিবলৈ লৈ ফুৰিম বুকুত আজীৱন ব্যস্ততা।